এই দোস্ত যাই আছোঁ লুঙাই পাহাৰ দেখাবলৈ আপোনালোকক। লুঙাই পাহাৰ লুঙাই যাব। লুঙাই পাহাৰ এই পাহাৰটোৰ ওপৰত উঠিম, আপোনালোকে উঠি একেবাৰে দেখাই দিম। ইয়াত মানুহে ইয়াত ভ্ৰমণত আহে আৰু ইয়াত বহাগৰ 7 তাৰিখত এখন মেলা হয়, বহুত ডাঙৰ মেলা। এই 2 বছৰ লকডাউনৰ কাৰণে হ'ব পৰা নাই, এইবাৰ হ'ব আৰু। ইয়াত কিবা হৈ আছে চাব দেই। ইয়াত কিবা হৈ আছে। ইয়াত আৰু অলপ যায়, এটা 3 বাজিব তাত। ইয়াৰ পিছত পাহাৰৰ ওচৰেদি যাম। ইয়াত পাহাৰত উঠি আপোনালোকক ক'ত কি আছে ভালকৈ জনাই একেবাৰে সঁচা কথা বনাই দিয়ে। অনুমতি পাম দেশৰ এই পাহাৰ মহৰ গাড়ী। বহু মানুহে ইয়াত ভ্ৰমণত আহে। এই এটা মিউজিক আহি পৰিছে এতিয়া। পাই গৈছোঁ পাহাৰ লুঙাই পাহাৰ। পাহাৰটোৰ নাম হৈছে লুঙাই। এই চিৰিৰে উঠিব লাগিব পাহাৰৰ ওপৰত। পাহাৰৰ ওপৰত উঠো। নাই আৰু সেই চিৰি ইমান আৰু এখন চিৰি বনাই আছে যে ইয়াত মানুহে বাইক লৈ উঠে। চিৰি ওপৰত উঠি আছো এতিয়া। অহাৰ সময়ত কিবা হ'বই আৰু চাওক। ইয়াতে এখন নতুন চিৰি হৈছে। ইয়াত কিবা এটা ভালকৈ বনাই দিব, এইটো ভাঙি দিব নেকি। ৰ'ব তাত যাই দেখাই দিওঁ ইয়াত কিবা ক'ৰ পৰা কি হৈ আছে। সকলো ৰঙা মাটি ৰঙা। এতিয়া আমি পাহাৰৰ আধাই উঠা নাই, আৰু বহুতো আছে। ছাগলীবিলাকে উঠি হৈ আছে আৰু ঘাঁহবিলাক খাই আছে। এই ছাগলী যা 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 ওপৰত যাবি। মোৰ পিছত মোৰ খুৰাই আহি আছে যাব। লুঙাই পাহাৰ দেখিবলৈ যাই আছে নেকি? ৰ'ব অলপ জিৰাই লওঁ।
এই ৰখিলে একেবাৰে শেষ হৈ যাব দেই। এইফালে নতুন ৰাস্তাটো যাই আছে দেই। নতুন ৰাস্তাৰে যাওঁ নেকি, নাযাওঁ। অহাৰ সময়ত কিবা যাওঁ নেকি, অহাৰ সময়ত যাম দেই। চাওক ভিডিঅ'টো শেষলৈকে চাওক। ৰাস্তা চাওক মোৰ খুৰা আগতে গ'ল দেই মোক থৈ। ইয়াত দি নতুন ৰাস্তাটো গৈ আছে। নতুন ৰাস্তাৰে যাম দেই এতিয়া। এইটো নতুন ৰাস্তা। ৰ'ব আহক, নতুন ৰাস্তা হৈ আছে, নতুন ৰাস্তাৰে যাম। হা যাবই, ওপৰতে উঠিব। মোৰ খুৰা চিন্তা লাগি গৈছে ক'ত যাব আৰু। হা এইটো দি যাওঁ, পুৰাণ অল্ড ৰোড এইটো। এইবিলাক শিলবোৰ চাওক, ইমান ডাঙৰ ডাঙৰ শিল। ইয়াত শাল গছ হৈছে। পাই গৈছো দেই। সেই দোস্ত, আপোনালোকক পাহাৰৰ ওপৰৰ পৰা দেখাই দি আছো আমাৰ গাঁওখন কেনেকুৱা দেখিবলৈ। জুমেই নহয়, চাওক এইটো মোৰ গাঁও পাহাৰৰ ওপৰৰ পৰা। আৰু দেখাই দিম, মোৰ লগত আহক। মোৰ খুৰা মোক থৈ যাই আছে দেই। পালোৱেই আৰু লুঙাই পাহাৰ। ইমান চাব দেই, চাব ক'ত আহিছো এতিয়া। যাম ওপৰৰ পৰা, একেবাৰে ওপৰৰ পৰা আপোনালোকক দেখাই দিম ভালকৈ। ওপৰত মন্দিৰ আছে আৰু মন্দিৰবিলাক বহাগৰ 7 তাৰিখত ইয়াত মেলা হ'ব, চাবলৈ আহিব। ডিছক্ৰিপশ্যনত মোৰ যোগাযোগ নম্বৰটো দি দিম, তাৰ পৰা যোগাযোগ কৰিব। বা গুগল মেপত মাৰি দিয়ক লুঙাই পাহাৰ, একেবাৰে আহি যাব দেই। নহয়, গেট নাই আৰু, গেট বন্ধ নাকি। উঠাতে একে ভাগৰ লাগিছে, মানে অলপ জিৰাই লওঁ দেই। ভাগৰ লাগি গৈছে দেই। গৈছো, গেটটো বন্ধ নাই। আধা ঘণ্টামান লাগিলেই আৰু উঠোতে। নতুন ৰাস্তাটো এইফালেদি আহিছে। চাওক একেবাৰে পাহাৰৰ ওপৰত কেনেকুৱা এইখনৰ মন্দিৰ চাওক। তেতিয়া এই পাহাৰৰ ওপৰত একেবাৰে সজাই, মানে মানুহে ক'ব ইয়াত মোৰে ঘৰ, ইয়াত থাকি যাওঁ দেই, এনেকুৱা লাগিব। ইয়াত টয়লেট আছে দেই। মই এতিয়া দেখাই দিম পাহাৰৰ ওপৰত কেনেকুৱা। চাওক ৰ'ব, এক চাইডত যাওঁ। ইয়াত সকলো শাল গছ। এখন কলগছ আছে। নতুন ৰাস্তাখন এইফালে দি আহিছে, নতুন ৰাস্তা। ৰ'ব চাওঁ ভালকৈ ক'ত কি আছে। এইটো হ'ল নতুন ৰাস্তা, ওপৰৰ পৰা কেনেকুৱা দেখিবলৈ। চাওক এইবিলাক গছ আৰু গছ। ইমান ওপৰত আহিছো নেকি।
এইফালেদি ৰাস্তা নতুন ৰাস্তা তাত মোৰ খুৰাই ৰখি আছে আৰু ৰ'ব এইটো হ'ল টয়লেট পায়খানা শৌচাগাৰ ইয়াতে এই নতুন ৰাস্তাখনৰ কাম চলিছে সেইকাৰণে ইয়াত বালু পাথৰ সকলো আনি থৈছে ইটা এইবিলাক দোস্ত তেনেহ'লে এতিয়া তলত নামি যাওঁ দেই এই ৰ'ব ইমান পাহাৰত উঠা একেবাৰে সহজ কিন্তু যেতিয়া নামিব পাহাৰৰ পৰা তেতিয়া ৰিক্স আছে পুৰা পৰি যোৱা সম্ভাৱনা নামি আছে দেই ৰখিব দে মোৰ হাঁহি আছে দে ৰ'ব এইফালে মোৰ গাঁৱটো আছে দেই চাওঁ সেইফালে নতুন ৰাস্তা সেইফালে এইটোৱে হ'ল গাঁও এইটো হ'ল পাহাৰ চাওক পাহাৰ এতিয়া চাব এই গাঁওবিলাক চাব দেই এই ক'ত আহিছে দেই এইটো বাৰু কি ওপৰত আৰু এখন বস্তু আছিল কিন্তু দেখাব নোৱাৰিলোঁ সেইফালে দি যাব লাগে ওপৰেদি সেইফালে দি যাব লাগে আমাৰ গাড়ীটো ইয়াত থৈ আহিছে সেইকাৰণে দেখাব নোৱাৰিলোঁ আহি দেখি যাব ভালকৈ চাব ভিডিঅ' এটা ভালকৈ দেখা নাযায় দেখাব যাওক এনেকৈ যাব লাগিব